हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। आज मैं एकेबारे सहज रेसिपी एटा লৈ আহিছো আৰু খাবলৈও বহুত সোৱাদ হয়। মুড়ি ঘণ্টা বনাবলৈ মই মাছৰ মূৰ এটুকুৰা আছিলে, এই টুকুৰা মই ভালদৰে ফ্ৰাই কৰি লৈছো। ইয়াতে অকণমান নিমখ আৰু হালধি দি আৰু ভালদৰে লৰাই লৈছো। একেবাৰে সহজ আৰু একেবাৰে সাধাৰণ হয়। মই ভালদৰে ৰঙা হোৱালৈকে ফ্ৰাই কৰি থাকিম। ইয়া ৰঙা হৈছে। মোৰ মাছৰ মুৰা হৈ গ'ল। এতিয়া মাছৰ কণীখিনি ফ্ৰাই কৰি ললো একেখিনি তেলতে আৰু এতিয়া ইয়াত দিম পিঁয়াজ, 2 খিলামান তেজপাত কাটি লৈছিলো আৰু 2টা শুকান জলকীয়া দি মই এতিয়া ভালদৰে লৰাই লৈছো। পিঁয়াজখিনি মোৰ অলপ ভাজা হলত তাতে দিছো আদা নহৰু পেষ্ট অকণমান। এতিয়া মই ভালদৰে ভাজি লম। ইয়াতে মই কেইটামান পাঁচফোৰণ দিছিলো, বৰ বেছিকৈ দিয়া নাই, কমকৈ দিছিলো। আৰু মোৰ এইখিনি ভাজি ৰঙা হৈ গ'ল। ইয়াতে অকণমান হালধি দি দিছো। হালধিটো আগতীয়াকৈ দিলে ক'লা পৰি যায় বা হালধিটো দেৰি যায় বুলি কয়। ইয়াতে মই আলু দি দিলো, আলুখিনি পাতলা পাতলাকৈ কাটিছো। তাতে মই 2টা কেঁচা জলকীয়া দি দিলো। এতিয়া অকণমান জিৰা আৰু ধনিয়া গুড়ি, বেছি দিয়া নাই, অকণমান দিছো। এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। অকণমান নিমখ দিছো সোৱাদ অনুযায়ী আৰু অকণমান হালধি দিছো। দি ভালদৰে লৰাই মই ইয়াতে মাছৰ মূৰটো দি দিছো। মানে মাছৰ মূৰ এফাল আছিলে, মই সেইটোৱে দি দিছো আৰু এতিয়া অকণমান সময়ৰ কাৰণে ঢাকনা মাৰি দিম। গেছটো ল' ফ্লেম কৰি লৈছিলো। ইয়াতে মই এতিয়া মগু দাইলখিনি দিছো। মগু মানে ধোৱা মগু, আপোনালোকে ইটো মগু ইউজ কৰিব পাৰে, খালি ভালদৰে বাকলিটো গুচাই ল'লেই হ'ল। এতিয়া মই ভালদৰে অলপমান ভাজি লৈ অকণমান পানী দিছো আৰু গেছটো ল' ফ্লেম কৰি লৈছো। ল' ফ্লেম কৰি ইয়াতে মই ঢাকনা মাৰি দিছো আৰু ঢাকনা মাৰি হলত আকৌ এনেদৰে ভাজি লৈছো। অলপ অলপকৈ পানী দি ভালদৰে ভাজি ল'ম। পানীটো একেবাৰে দি ল'ব নালাগে আৰু মোৰ এয়া সিজিবলৈ আৰম্ভ কৰিছেই। এয়া গ্ৰেভি টাইপ হ'বলৈ ধৰিছে আৰু আকৌ অলপ পানী দি আকৌ এনেদৰে কৰি লৈছো। গেছটো ল' ফ্লেম কৰি, একেবাৰে ল' নহয়, মিডিয়াম কৰি লৈছো। এতিয়া পানী দি দিছো, আকৌ ভালদৰে সিজাই ল'ব লাগিব। এতিয়া আকৌ এনেদৰে সিজাই আছো ভালদৰে। তাতে মই ঢাকনা দিয়া নাই এইবাৰ। এয়া মোৰ হৈ গৈছে, সিজা হৈ গৈছে আৰু ভালদৰে গ্ৰেভি টাইপ হোৱালৈকে এনেদৰে কৰি থাকিম। এয়া কিমান ধুনীয়া হৈছে দেখিবলৈ। মগু দাইলখিনি সিজি গৈছে আৰু এয়া মোৰ হৈ গ'ল মগু দাইল আৰু মাছৰ মুড়ি ঘণ্ট। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি